বস্তু ইয়াতে সকলোবোৰ সস্তাত পাব আপুনি। এতিয়া আইনা ফণিৰ পৰা ধৰি মানে সকলো কৰিব আইনা হয় সকলোৰে মানে বনোৱা ছাইডত সস্তাতে বস্তুবোৰ পায়। আগে পিছে মই নিছোঁ আৰু আপুনিও আহিব নিবলৈ একেবাৰে সস্তাতে পাব। দোস্ত মই এতিয়া আছোঁ কন্যাকুমাৰীত, মানে জেগাডোখৰ নাম কন্যাকুমাৰী। দক্ষিণ ভাৰতৰ একেবাৰে এটা চুক মানে এইডোখৰ সাগৰৰ পাৰত। ইয়াত কন্যাকুমাৰী মন্দিৰ আছে, বিবেকানন্দ মন্দিৰ আছে, স্বামী বিবেকানন্দ মন্দিৰ আছে আৰু মহাত্মা গান্ধী মেমৰিয়েল আছে আৰু নানা ৰকমৰ বজাৰ আছে, ধৰক মণিক মুকুতা বহুত সস্তাত পোৱা যায় ইয়াত। চ' প্ৰথমতে আমি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্ত এইখনে হ'ল কন্যাকুমাৰী। ইয়াৰ মানুহবোৰে মোৰ পাছফালে গা ধুই আছে। ইয়াত আপুনি আহি গা ধুব পাৰিব। বিশেষকৈ এইটো জেগাডোখৰ একদম ফুৰিবৰ কাৰণে বেষ্ট আৰু হানিমুনো আপুনি ধুনীয়াকৈ ইয়াত বনাব পাৰিব। বৰ ধুনীয়া জেগা, এডোখৰ পবিত্ৰ ঠাই। এবাৰ আহক চাওক জেগাডোখৰ। মই জইন বাৰু দেখাম বাৰু ইয়াত আপোনালোকক। খালি ভিডিঅ'টো একদম সম্পূৰ্ণ চাব, সকলোখিনি বুজি পাব। এইটো ঘৰ দেখিছে, এইটো হ'ল মানে একেবাৰে শিলেৰে বনোৱা। ইয়াত কোনো মেটেৰিয়েলছ বেলেগ নাই, অকল শিল আছে, শিলে কাটিয়ে বনোৱা হৈছে। মই চাওঁ ভিতৰত কেনেকুৱা লাগে ন। চ' অ'কে, ফাইনেলি এইটোৱেই ঘৰ। মেটেৰিয়েলছ নাই, অকল শিল কাটি বনোৱা হৈছে। কন্যাকুমাৰী বিবেকানন্দ আৰু ইমান নাপাওঁ যাম পাছত যাম। তালৈ যাব হ'লে বহুত যাব মাজত আছে। এইটোৱে হ'ল কন্যাকুমাৰী আৰু স্বামী বিবেকানন্দ মন্দিৰ। আৰু তলত দেখিছে মানুহে মাৰি আছে। আহিব পাৰিব, ভাল লাগিব, ভাল। এখন হ'ল কাপোৰৰ মাৰ্কেট। ইয়াত একেবাৰে সস্তাতে কাপোৰ পাব আপুনি। এখন বহুত ডাঙৰ মাৰ্কেট হয়, কাপোৰ আছে, নানা ধৰণৰ বস্তু আপুনি ইয়াত বিচাৰিলে। আৰু মানে ঢেৰ বস্তু পাব আপুনি ইয়াত। মোৰ এইফালে পাছফালে দেখিছোঁ মণিহাৰী দোকান।
আৰু এইবোৰ দেখিছে চব মণিহাৰী দোকানে। আৰু এটা কথা দোস্ত, আপুনি যদি ইয়ালৈ আহে, এইটো মহাত্মা গান্ধীৰ এটা মেমৰিয়েল হয়, ইয়াত নোসোমোৱাকৈ নাযাব প্লিজ, একদম মোৰ ৰিকুৱেষ্ট, আহি কিনে সোমাই যাব, বহুত ভাল লাগে। মই শুনা মতে, ইয়াৰ মানুহে কোৱা মতে এই জেগাডোখৰ মানে মহাত্মা গান্ধীক মানে বিদেশত থাকোঁতে কিবা সাগৰত পেলাই দিছিলে বোলে, দেখিছে। এতিয়া মানে সাগৰত সাঁতুৰি আহি এই জেগাডোখৰতে উঠিছিলে আৰু এই পাৰডোখৰত ইয়াৰ পৰা মানে এই এটা তেখেতৰ নামত মেমৰিয়েল বনাই দিয়া হ'ল। আৰু মই ইয়াৰ ভিতৰত কেমেৰা মাৰিবলৈ নিদিয়ে, মানে ফটো তুলিব নিদিয়ে, চ' চেষ্টা কৰিম যদি পাৰোঁ আপোনালোকক দেখুৱাম যিমানখিনি পাৰোঁ। চ' ব'লক। ইয়াৰ ভিতৰলৈ জোতা চেণ্ডেল পিন্ধি সোমাবলৈ নিদিয়ে, চ' আপুনি হ'লেও ইয়াতে থৈ যাব লাগিব জোতা চেণ্ডেলযোৰ। মই মোৰ চেণ্ডেলযোৰ ইয়াতে থৈ ভিতৰলৈ সোমাই যাওঁ। দোস্ত ফাইনেলি মোক ইয়াত ভিডিঅ' কৰিবলৈ দিলে মহাত্মা গান্ধী মেমৰিয়েলৰ পৰা। মই এইটো একেবাৰে মেমৰিয়েলৰ ওপৰৰ পৰা লোৱা ভিডিঅ'। ওপৰত উঠি আপুনি ইয়াৰ কন্যাকুমাৰী সম্পূৰ্ণ অঞ্চলটো চাব পাৰিব, একেডোখৰ জেগাৰ পৰা, একেডোখৰ ঠাইৰ পৰা, মানে কি ধৰণে কেনেকুৱা আছে। দোস্ত ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা মাৰি ছাবস্ক্ৰাইব এটা কৰি দিয়ক। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে বাই।